फूलों का तारों का सबका कहना है 1000 में मेरी बहना है सारी उमर हमें संग रहना है হয় আমি সুখে দুখে সদায় একেলগে থাকিব লাগিব ৰক্ষাবন্ধন আহি আছে আৰু এইটো দিন বৰ পবিত্ৰ দিন হয় আমাৰ দেশত যিকোনো উৎসৱ মিঠা পৰাই আৰম্ভ হয় সেইবাবে মই এই পবিত্ৰ দিন ৰক্ষাবন্ধন কাৰণে মুগ দালৰ হালৱা ৰেচিপি লৈ আহিছোঁ মুগ দালৰ হালৱা বনাব কাৰণে আপুনি মগু দালি 4-5 ঘণ্টাৰ কাৰণে পানীত তিয়াই থব লাগিব মই 1 কাপ মান লৈছিলো 4-5 ঘণ্টাৰ পাছত পানীৰ পৰা ভালদৰে টুকি ব্লেন্ড কৰি ল'ব প্ৰথমতে আমি চাটনি বনাব লাগিব মই আধা কাপতকৈ অলপ বেছি চেনি লৈছিলো আৰু যিমান চেনি ল'ব সিমানে পানী ল'ব লাগিব পানীখিনি অলপ উতলাৰ পাছত 1 চামুচ মান দালচিনি পাউডাৰ দিব আৰু এতিয়া চাটনিখিনি ৰেডি হৈ গ'ল এতিয়া হালৱা বনাবৰ কাৰণে কেৰাহীটো গৰম হ'লে 1 কাপ মান ঘিউ দিব ঘিউখিনি অকণমান গৰম হ'লে 2 চামুচ মান চুজি দিব আৰু অলপ ভাজি ল'ব 2-3 মিনিট মান ভজাৰ পাছত এতিয়া পেষ্ট কৰি থোৱা মগু দালিখিনি দি দিব আৰু মনত ৰাখিব যে গেছটো লো বা মিডিয়াম ফ্লেমতে বনাব হাই ফ্লেমত ৰাখিলে জ্বলি যাব পাৰে কাৰণ মগু দালিখিনি পেষ্ট কৰিলে ষ্টিকি হৈ যায় মগু দালিখিনি 15-20 মিনিটৰ কাৰণে ভাজি থাকিব যেতিয়ালৈকে গোল্ডেন ব্ৰাউন হৈ নাযায় আৰু এতিয়া 1 চামুচ ইলাচি পাউডাৰ দিব ইলাচি পাউডাৰ দিলে খাবলৈ বিৰাটে সোৱাদ হয় আৰু গোন্ধও বহুত ধুনীয়া আহে আৰু এতিয়া আধা কাপতকৈ অলপ বেছি গৰু গাখীৰ দিব লাগিব আৰু ভালদৰে মিলাই ল'ব আৰু এতিয়া চাটনি যে বনাইছিলে সেইখিনি দি দিব চাটনিখিনি দিয়াৰ পাছত হালৱাৰ কালাৰটো অলপ চেঞ্জ হয় আৰু দেখাটো ধুনীয়া হয় আৰু এতিয়া 5-7 মিনিটৰ কাৰণে ভালদৰে ফ্ৰাই কৰি ল'ব আৰু শেষত আপোনাৰ পছন্দৰ যিকোনো ড্ৰাই ফ্ৰুটছ যেনেকৈ কাজু বাদাম পিষ্টা কিশমিশ দিব আৰু ভালদৰে মিলাই ল'ব আৰু এয়া ৰক্ষাবন্ধন স্পেচিয়েল মুগ দালৰ হালৱা ৰেডি হৈ গ'ল আৰু ওপৰত নাৰিকলৰ গুড়া নহ'লে ডেজিকেটেড কোকোনাট আৰু চেৰি দি পেলাই সজাব পাৰে ৰক্ষাবন্ধন স্পেচিয়েল মুগ দালৰ হালৱা ৰেচিপি আমাৰ এইটো ফাৰ্ষ্ট পাৰ্ট হয় কালি আহি আছে আৰু এটা নতুন ৰক্ষাবন্ধন ৰেচিপি যোনটো হৈছে স্পেচিয়েলি ফৰ ব্ৰাদাৰ্ছ যোনে হেল্থ কনচিয়াছ হয় সো কালি সিষ্টাৰ্ছবিলাক ৰেডি থাকিব ছেকেণ্ড ৰেচিপিটো চাবৰ কাৰণে মুগ দালৰ হালৱা ৰেচিপি যদি ভাল পালে তেনেহ'লে এটা লাইক কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে যদি আমাৰ ৰেচিপিজ ট্ৰাই কৰিছে তেনেহ'লে আমাক ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰিব পাৰে থেংক ইউ